সো গাইজ এই আপোনালোকে দেখিছে কুসুম কৈলাশ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী কুসুম দাই বসন্তীত একদম বহি পুৰা ফিল এটা লৈ আছে আৰু এইফালে মিলন দা বিজিত গোটেইখিনিয়ে চাই আছে আৰু আকাম কাই ভিডিঅ' কৰি আছে बात नहीं हम तो चूतिए हैं कुछ भी A few moments later. লাল চাহ হ'ব নি সো গাইজ এতিয়া আমি লাল চাহ খাবলৈ আহিছোঁ Don't forget to like, share, and subscribe my channel. আৰু এইফালে আমাৰ সুৰেন্দ্ৰ দা এইফালে কুসুম দাৰ ফোনত কথা পাতি আছে এইফালে আছে আমাৰ মোৰ খুব মৰমৰ বন্ধু ৱাছিম কি খবৰ খবৰ খুব ভাল আজি ক'ৰ পৰা আহিলা এতিয়া আজিতো মইতো এতিয়া মৰণপাই গুচি আহিলোঁ অঁ মৰণপাই আহিলোঁ বিমান দাৰ বাৰ্থডে বুলি বাৰ্থডে শুভেচ্ছাটো দিম খালি বিমান দাৰ মই ইউটিউবৰ যোগেদি কওঁ আৰু সোনকালে বিয়াখন পাতিলে ভাল হয় ঠিকে আছে গাইজ আৰু ৱাছিমে মোক পাৰ্টি এটা দিবলৈ আছে কি পাৰ্টি মই ক'ম নেকি তোমাৰ এই নতুন গাড়ীখনৰ পাৰ্টিটো দিবলৈ আছে নতুন গাড়ী পাৰ্টি কুসুম দাই দিব চাবিটো তেওঁৰ হাততে আছে সেইকাৰণে ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार কুসুম দাই মোক এবাৰ দিছিলে মনত নাই আকৌ মোৰ গাড়ী পাৰ্টিটো মানে কুসুম দাই দিব বুলি মানে দায়িত্ব লৈছে আৰু আচ্ছা ঠিক আছে অ'কে গাইজ চাই থাকিব ইয়াৰ ব্লগবোৰ মই চাই থাকোঁ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব চাই খুব ধুনীয়া ব্লগ কৰি থাকে চাই দিব থেংক ইউ ৱাছিম গাইজ ফাইনেলি আমাৰ বিমান দা আহি পাই গ'লহি আমি বহুত অপেক্ষা অন্তত আজি আমাৰ বাৰ্থডে বয়ক মানে লগ পোৱা গৈছে আপোনালোকক দেখাইছোঁ একদম খুব ধুনীয়া এখন হিউণ্ডাই ক্ৰেটা গাড়ীত নামি আহিছে আমাৰ এয়াৰ সকলোৰে পৰিচিত বিমান বৰুৱা বিমান দা হেপী বাৰ্থডে বিমান দা লাষ্ট কৰিছে গাইজ আৰু এইফালে চাহ খাই আছোঁ আৰু এইফালে আছে আমাৰ মিলন দা কি খবৰ ভাল ক'ৰ পৰা আহিলে এতিয়া আপুনি কৈ দিয়ক আমি একচুৱেলি অকণমান কাম এটা আছিলে অঁ গৈ আহিলোঁ বাৰ্থডে ল'ৰাটোক অকণমান ফুৰাই আনিলোঁ অঁ আৰু আপোনাৰ ফাইন এটা আছে খুব ধুনীয়া আপুনি খুব ধুনীয়া গাড়ী এখন ল'লে XUV ছেগমেণ্টৰ ক্ৰেটা তো পাৰ্টিটো কেতিয়া দিব কৈ দিয়ক এইখন প্ৰথমতে খাবলৈ এখন নতুন গাড়ী মোৰখন পুৰণা হৈ গ'ল এখন নতুন গাড়ী মালিক कौन है ये लोग कहाँ से आते हैं সো গাইজ এতিয়া আমাৰ বাৰ্থডে বয়ক মানে আমি ফাইন ভৰাব লাগিব চাই দিব ভিডিঅ'টো শেষলৈকে সো গাইজ এই আপোনালোকে দেখিছে কুসুম কৈলাশ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী কুসুম দাই বসন্তীত একদম বহি পুৰা ফিল এটা লৈ আছে আৰু এইফালে মিলন দা বিজিত গোটেইখিনিয়ে চাই আছে আৰু আকাম কাই ভিডিঅ' কৰি আছে চ' ভাল লাগিছে কেনেকুৱা লাগিছে কৈ দিয়ক অনুভৱটো কৈ দিয়ক ভাল লাগে মোৰ বাইক সেইকাৰণে বহি কি কৈছিলে আকৌ কৈ দিয়ক মই এখন মানে যদি সৰু ল'ৰা ছোৱালীবিলাকে যদি লাইট জ্বলি থাকে নাই 5 টকা যদি ভাড়া লগাই দিয়া দুগত চব আহি আছে বহুত পইচা আহি যায় এইফালে আছে গাইজ আমাৰ MJ ফুকন ডাঙৰীয়া কেনেকুৱা বহুত দিনৰ পিছত লগ পাইছোঁ চ' গাইজ এতিয়া আমি ঘুমাই যাম ভিতৰলৈ ষ্টুডিঅ'ৰ ভিতৰত পুৰা জমনি হ'ব আজি গাইজ চ' চাই দিব ভিডিঅ'টো শেষলৈকে এইফালে কুসুম দা একদম কেক চেক কাটিবলৈ ৰেডি মাৰ্বল ফ্লেভাৰ নে বুলি ক'লে অঁ মাৰ্বলটো নিচিনা নেকি মানে টাইলছ গাৰ্নিছটো মাৰ্বল দেই মাৰ্বল টাইলছ টাইপৰ নেকি এয়া আমাৰ মা ষ্টুডিঅ' আপোনালোকক দেখাই আছোঁ ইয়াতে আমাৰ ভিডিঅ' এডিটিং গোটেইসোপা চলি থাকে অকণমান জেগাডোখৰ সৰু তথাপিও আমি এডজাষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে দেখিছে আপোনালোকে টকা জাপি আৰু এইটো মানে বিমান দাৰ ছেটআপটো এইটো আপোনালোকক দেখাই আছোঁ মা ষ্টুডিঅ'ৰ পৰা আজি আৰু ইয়াতে ধুনীয়াকৈ কেক কাটিব কুসুম দাই মজা লাগিছে গাইজ একদম পুৰা হ'ব আজি চাই থাকক আৰু বহুত কষ্ট হ'ল আজি আপোনালোকে দেখিছে মোৰ পচন্দিও বেয়া হৈ গৈছিলে আপোনালোকে চাই থাকিব আমাৰ বাৰ্থডে পৰ্ব কেনেকুৱা
আৰু গাইজ এয়া আপোনালোকক দেখাইছোঁ আমাৰ বিমান দা হেপী বাৰ্থডে আৰু জন্মদিনৰ বহুত বহুত শুভেচ্ছা আগন্তুক দিনকেইটাত যাতে আপুনি সোনকালে বিয়াখন পাতে আমাক নবৌজনী দিয়ে আৰু ভৱিষ্যতত দিব ন আৰু অকণমান ভাল ভাল কাম কৰি যাওক আমাৰ অসমৰ ৰাইজে আপোনাক ছাপোৰ্ট কৰি আছে কৰি থাকিব ভৱিষ্যতৰ দিনত আপুনি ভাল ভাল কাম কৰক আৰু শেষত পুনৰবাৰ বহুত বহুত জন্মদিনৰ চ' গাইজ দেখালোঁ আমাৰ বাৰ্থডে বয় আৰু এইফালে বিজিত আছে আজি মিছ মিছে হাঁহি আছে যে কেলে আয়ো দেহা তো ভাল লাগিছে আমাৰ টাইলছ মাৰ্বল বুলি কৈছে কেকটো দেখাইছোঁ দেই গাইজ বিমান বৰুৱা অসমীয়া বিমানৰ এতিয়া 23 বছৰ হৈছে কেইবছৰ মোৰ ওচৰত আছে পান কাৰ্ডটো দেখাম নি চবকে 17 নে কিমান হৈছে এতিয়া নহয় 18 এবছৰ কমাই থোৱা আছে 23 কেনেকুৱা লাগিলে Happy birthday to you. Happy birthday to you. Happy birthday, dear Bimanda. Happy birthday to you. 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 সকলোৱে হাত চাপে দি দিব লাগে কি বিয়া নেকি চ' গাইজ এই আপোনালোকে দেখিছে কুসুম দাক কেক খুৱাই দিছে বিমান দাই এইফালে আছে আমাৰ সুৰেন্দ্ৰ দা সুৰেন্দ্ৰ লোহা আৰু এইফালে হৃদয় দিল কুসুম দা হৃদয় খাই দিছে এনেকে মৰমবোৰ দিয়াৰ কাৰণে বহুত ভাল লাগিলে ভবাই নাছিলো এনেকুৱা মৰম পাম বুলি পতক সদায় থাকিব পাম আমি মানে মজিয়া মচি পেলাই আমাক সেইখিনি এগ্ৰিমেণ্ট আমি কথা পাতিম এইফালে মিলন দাক খুৱাই আছে আমাৰ MJ ফুকন দাদা এইফালে মন পৰশ চবে খাই আছে অকমান খুৱাই দিওঁ বিমান দা খোৱা খুৰীটো কৰি লওঁ খুব ধুনীয়া লাগিছে আৰু এইফালে গাইজ মই অকমান কুসুম দাক খুৱাই দিছোঁ কুসুম দা ৱেলকাম কুসুম দা এই চক অকমান লগাইছো মোৰ লগত আছে ককাইদেউ আজি বিমান দাৰ বাৰ্থডে বুলি আমি লগ পাইছো গান নহয় বেলেগ কাম নহয় বাৰ্থডে अब है जो है वो समा है ৱাচিমে এতিয়া বিমান দাক জন্মদিনৰ উপহাৰ দিব হয় মই মানে জন্মদিনৰ উপহাৰ আমাৰ যিহেতু বিমান দা বহুত বয়োজ্যেষ্ঠ মানুহ সেইটো কাৰণে মই তামোলকে লৈ আহিছোঁ উপহাৰ হিচাপে হাত চাপে দিব লাগে এই উপহাৰটিৰ কাৰণে আমাৰ মানে ৱাচিমাইলে অশেষ ধন্যবাদ থাকিল আমাৰ ডাঙৰ আছে মিলন 45 আৰু এইফালে 43 মানে কাটিয়ে দিলোঁ 42তম মানে জন্মদিন দেই ৰাইজে ভুল নুবুজিব 17 বছৰ হৈছে চ' গাইজ এতিয়া আমি ফাইনেলি মানে ঘৰলৈ যাবলৈ লৈছোঁ ধুনীয়াকৈ আমি কেক চেক কাটিলোঁ আৰু আশা কৰোঁ আপোনালোকে আজি মোৰ ব্লগটো চাই ভাল পালে যদি ভাল পালে লাইক কৰক যদি নতুন ছাবস্ক্ৰাইব কৰক চ' বিমান দা মাই ষ্টুডিঅ'ৰ পৰা সকলোকে আজি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু সকলোৱে কি ক'ব চবেই ভাল পাওক চবেই চাওক চবেই ছাবস্ক্ৰাইব কৰক আৰু হেপী বাৰ্থডে হেপী বাৰ্থডে বাই বাই
দিহিং দি চাং বয়ে যায় বাৰিষাৰ বাঁহনিৰ